হাই গাইছ, আজি মই যাই আছোঁ ধুপগুৰি সত্ৰ গলিয়াত। ফাইনেলি আহি পাই গ'লোঁ আৰু এইফালে আপোনালোকে গাড়ীৰ লাইন চাওক। ইয়াৰ পৰা এইটোৱে গম পোৱা গ'ল যে ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে। এইফালে বটগছৰ গুৰত মানুহবিলাকে চাকি আৰু ধূপ জ্বলাই আছে আৰু এইফালে নামতীয়ে নাম গাই আছে। আৰু ইয়াৰে এজন স্থানীয় মানুহে কোৱা মতে ইয়াত বোলে শ্ৰী শ্ৰী গোপাল দেৱতাই এদিন আহি জিৰাইছিল আৰু তেওঁৰ হাতত যিডাল লাখুটি আছিল সেইডাল মাটিত থৈ দিছিল আৰু থৈ দিওঁতে সেই লাখুটিডালৰ পৰা দুটি পাত গজালি মেলি ওলাইছিল আৰু তেওঁ লৈ অহা লাখুটিডাল আছিল ধূপগছৰ ডাল আৰু তেতিয়াই তেওঁৰ নামাকৰণ কৰিছিল ধূপগুৰি সত্ৰ নামেৰে এই ঠাইখন। আৰু তেখেতে জনোৱা মতে এইখিনিয়ে আছিল। যদি কোনোবাই ইয়াতকৈ আৰু ভালকৈ জানে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। এইফালে প্ৰসাদ দি আছিল, যিহেতু প্ৰসাদখিনি লৈ ল'লোঁ আৰু এইফালে চাহ খুৱাই আছে আৰু এইফালে ভাত খুৱাই আছে। যিহেতু 1:30 বাজিল, এতিয়া আৰু চাহ নাখাওঁ, ভাতকে খাম আৰু এইফালে মানুহৰ ভিৰ চাওক। প্ৰায় 15 মিনিটমান ৰখাৰ পিছত এই ভিৰৰ মাজেদি বেলেগৰ লগত ময়ো সোমাই গ'লোঁ ভাত খাব। এনেদৰে কিছু সময় ৰখাৰ